যেতিয়া ধৰ্ম নাছিলে তেতিয়া আজান পীৰ আৰু শংকৰদেৱ গুৰু আহি পেলাই আমাক ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছিলে আৰু যেতিয়া ধৰ্ম নামত পলিটিক্স হ'বলৈ ধৰিছিলে ঠিক আছে তেতিয়া জুবিন দাই আমাক কি শিকাই গ'ল যে তেওঁ কোনো জাতি নাই ধৰ্ম নাই তেওঁ অকল মানুহ হয় আৰু আমি বৰ্তমান তেওঁ ঢুকুৱাৰ পাছতো তেনেকৈ মানুহ হয় একতা হয় তেওঁৰ কাৰণে আমি প্ৰটেষ্ট কৰি আছোঁ কিন্তু আজি মোবাইলটো খুলি ইমান বেয়া লাগিলে ৰাতিপুৱা দেখিছোঁ যে আসাম পুলিচে সিদ্ধাৰ্থ বৰ্তমান ঘৰত আছে বোলে সিদ্ধাৰ্থ ঘৰৰ আগত প্ৰটেকশ্যন দি আছে মানিছোঁ প্ৰটেকশ্যন দিছে পাব্লিকৰ ভয়ত যাতে কিবা উল্টা পুল্টা কৰি নিদিয়ে কিন্তু অলপ দিন পাছত আকৌ দেখিলোঁ যে সিদ্ধাৰ্থক স্পেচিয়েল প্ৰটেকশ্যন দি পেলাই আসাম পুলিচে তাক লৈ গ'ল এই প্ৰটেকশ্যন কোনে দিছে আমাৰ CM ছাৰৰ অৰ্ডাৰতে প্ৰটেকশ্যন পাইছেহি কিন্তু কিয় মানে তাক কিয় প্ৰটেক্ট কৰি আছে আমি কাৰ কাৰণে প্ৰটেষ্ট কৰিছোঁ জুবিন দাৰ কাৰণে কৰি আছোঁ তো জুবিন দাটো CM ছাৰৰ কাৰণেও এজন স্পেচিয়েল মানুহে আছিলে অসমৰ কাৰণে মানে ইয়াত কিবা পলিটিকেল ইছ্যু আছে নেকি জুবিন দাৰ ডেথটোক পলিটিকেল ইছ্যু আছে নেকি মোৰতো এনেকাই লাগিছে কিজানি সিহঁতক ধৰিলে সিহঁতৰ মুখ খুলিলে কিবা পলিটিক ওলাব বুলি আমিতো ইয়াত বহি মাত মাতি আছোঁ প্ৰটেষ্ট কৰি আছোঁ ঘৰতে বহি পেলাই প্ৰটেষ্ট কৰি আছোঁ কিন্তু তাত যেহেতু ভিক্টৰ দাসে মাত মাতি আছিলে মানিছোঁ অলপ ভাইলেণ্টলি কৰিছে বুলি শুনিছিলোঁ তাক ধৰি মেলি লৈ গ'ল জেললৈ ভিক্টৰ দাসক ধৰি লৈ গ'ল আৰু যাক ধৰিব লাগে যাক এৰেষ্ট কৰিব লাগে সিহঁত দুটা ধুনীয়াকৈ ঘৰৰ ভিতৰত বহি আছে স্পেচিয়েল প্ৰটেকশ্যন পাইছে মানে কিয় মই বুজি নাই পোৱা ইমান হাই প্ৰফাইল হৈ গ'ল কেছটো আৰু এতিয়া মই ভাবোঁ মই ইয়াতে বহি CM ছাৰক আজি কেইদিনমানৰ আগত পৰহি মই থেংক ইউ ভিডিঅ' এটা বনাইছিলোঁ আজি ভাবিছোঁ কিয় বনাইছোঁ তেওঁ ইমান ধুনীয়াকৈ মানে জুবিন দাৰ গোটেইখিনি কাম ককাই হিচাপে কৰি দিছিলে মই থেংক ইউ ভিডিঅ' এটা ইয়াতে বহি বনাইছোঁ আৰু আজি মোৰ এনেকুৱা লাগিছে যেন কিয় ভিডিঅ'টো বনালোঁ দুখ লাগিছে মানে কি আছে ইয়াত ৰহিছোঁ একো বুজি নাই পোৱা বৰ্তমান কেছটো বহুত হাই প্ৰফাইল হৈ গৈছে কোনোবাই লুকুৱাব বিচাৰিছে বহুতেই লুকুৱাব বিচাৰিছে বহুত ইনক্লুড হৈ আছে আৰু এতিয়া বৰ্তমান গৰিমা বৌয়ে মাত মাতিব লাগিব কেইদিনমান আগত কৈছিলে যে গৰিমা বৌয়ে হাক দিয়াৰ কাৰণে সিদ্ধাৰ্থক পায়ো ধৰিব নোৱাৰিলোঁ CM ছাৰে কৈছিলে কিন্তু আজি কোনে হাক দিছে তাক এনেকৈ প্ৰটেকশ্যন দি লৈ যাবলৈ বহুত প্ৰশ্ন আছে মোৰ এনেকুৱা লাগিছে যেন জুবিন দাই ন্যায় পাব নে নাপায় নে সদায় এনেকৈ আমি কান্দি থাকিব লাগিব তেওঁৰ ন্যায়ৰ কাৰণে জুবিন দা আৰু ন্যায় যিজন মানুহে সকলো মানে অসমৰ কাৰণে মাত মাতিছিলে আজি তেওঁৰ কাৰণে আমি চবেই ন্যায় বিচাৰি ঘূৰি ফুৰিছোঁ কি আচৰিত শ্যাম কানুৰ ভতিজায়েকে ফেচবুকত আপলোড দিছে যে শ্যাম কানুৱে কোনোবা এদিনা কৈছিলে হেনো জুবিনৰ কিবা হ'লে মোৰ কি আহে যায় সি মাত্ৰ এটা কমডিটি তাৰ কাৰণে জুবিন দাৰ কমডিটি এটা আৰু তাক প্ৰটেকশ্যন কৰি আছে আমাৰ CM ছাৰৰ